শিক্ষা বিভাগত ৰাজহুৱা শিক্ষা ব্যৱস্থা যোৱা কোভিডৰ 2টা বছৰত এক প্ৰকাৰ ধ্বংসপ্ৰাপ্ত হৈ গৈছিল। অনলাইন এডুকেশ্যন আমাৰ আধ্যমবন্ত সমাজৰ বাবে মুকলি আছিল। দৰিদ্ৰজনে অনলাইন এডুকেশ্যন লাভ কৰিব পৰা নাছিল। কাগজে কলমে আমি যেনেকৈ নকওঁ কিয়, আমি সকলোৱে জানো যে আমাৰ ঘৰত এটা মোবাইল থাকে। দেউতাৰ 3টা ল'ৰা ছোৱালী, 3জন ল'ৰা ছোৱালীয়ে 3টা একেলগে ক্লাছ কৰিব নোৱাৰে। দেউতাৰ লগত মোবাইলত নিজৰ কামৰ কাৰণে দেউতাৰ মোবাইলটো লাগেই। যোৱা 2টা বছৰে দৰিদ্ৰ ল'ৰা ছোৱালীয়ে অত্যন্ত অন্ধকাৰৰ ভৱিষ্যতৰ লগত দিন কটালে। আমি আকৌ এবাৰ শিক্ষা ব্যৱস্থালৈকে আলোক উভতাই আনিবলৈ চেষ্টা কৰিছো। আমাৰ মাজত এচাম শিক্ষক আছে যোনে গোটেই দিনটো ফেচবুকত থাকি দিয়ে কিমান হ'ব, টিয়ে কিমান হ'ব এইটোকে যোগ বিয়োগ কৰি থাকে। কিন্তু আমাক এনেকুৱা শিক্ষক লাগে যি শিক্ষকে দিনটোত হিচাপ নিকাচ কৰে যে অংক কিমানটা কোৰ্স বাকি ৰাখি গ'ল, বিজ্ঞানত কিমানটা কোৰ্স বাকি থাকি গ'ল, ইংৰাজীত কিমানটা কোৰ্স বাকি ৰাখি গ'ল। আমি অসমক সজাই পৰাই তুলিব লাগিব। দৰিদ্ৰজনৰ লগত থিয় হ'ব লাগিব। আমাৰ জীৱনত আমি জন্ম হোৱাৰ সময়ত আমি বৈষম্যৰ শিকাৰ। কোনোবা হিমন্ত বিশ্ব শৰ্মাৰ সন্তান হৈ জন্মিছে, কোনোবা ৰঞ্জিত দাসৰ সন্তান হৈ জন্মিছে, কোনোবা আম্বানী পৰিয়ালত জন্মিছে, কোনোবা টাটা পৰিয়ালত জন্মিছে, আৰু কোনোবা দিনটোত দুবেলা খাদ্য যোগাৰ কৰিব নোৱাৰা কোনোবা বৰা কলিতাৰ ঘৰত জন্মিছে। এই মানুহবিলাকক, দৰিদ্ৰজনক সমতা কোনে দেখুৱাব? মহাত্মা গান্ধীয়ে কৈছিলে যে কোনোবাই যদি মানুহক ইকুৱেলাইজ কৰিব পাৰে, জন্মৰ সময়ত থকা বৈষম্য যদি দূৰ কৰিব পাৰে, সেয়া শিক্ষা ব্যৱস্থাই কৰিব পাৰে। ভগৱানে যি কাম কৰিব নোৱাৰে, ভগৱানে কাকো একেলগে আম্বানীৰ ঘৰত জন্ম দিব নোৱাৰে, ভগৱানে কাকো একেলগে টাটাৰ ঘৰত জন্ম দিব নোৱাৰে। আৰু ভগৱানে যিটো কাম কৰিব নোৱাৰে, শিক্ষা আৰু শিক্ষকে সেই কাম কৰিব পাৰে। আৰু সেইকাৰণে আমাৰ সনাতন হিন্দু ধৰ্মই ভগৱানৰ ওপৰতো গুৰুৰ স্থান ৰাখিছিল। কবিৰক কোনোবাই সুধিছিলে যে আপুনি যদি ভগৱানক সন্মুখত দেখা পায় আৰু আপোনাৰ গুৰুক যদি সন্মুখত দেখা পায়, আপুনি কাৰ চৰণ স্পৰ্শ কৰিব? কবিৰে কৈছিলে, মই মোৰ গুৰুৰ চৰণ স্পৰ্শ কৰিম। মই দ্বিতীয়তে ভগৱানৰ চৰণ স্পৰ্শ কৰিম, প্ৰথমতে মই নকৰোঁ। কাৰণ ভগৱানৰ পৃথিৱীত আমি বৈষম্যৰ শিকাৰ। কোনোবা ধুনীয়া পাহুৱাল ডেকা ল'ৰা হৈ জন্মিছে, কোনোবা দিব্যাংগ হৈ জন্মিছে, কোনোবাই দুখীয়াৰ ঘৰত জন্মিছে, কোনোবাই এনেকুৱা ধনীৰ ঘৰত জন্মিছে যে যাৰ কাৰণে 200 কোটি টকাও টকাই নহয়। এই বৈষম্য কোনে আঁতৰাই? ইন ওৱান লাইফ গান্ধীজীয়ে কৈছিলে যে এডুকেশ্যন কেন বি দ্য ইকুৱেলাইজাৰ। আজি আমাৰ ইয়াত যিবিলাক অফিচাৰ বহি আছে, যিবিলাক আপোনালোকে ভাল অফিচাৰৰ নাম দেখিছে, এই গোটেই অফিচাৰবিলাক এসময়ত মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ আছিল। কিন্তু আজিকালি কোচিং ক্লাছ, টিউটৰিয়েলছ এইবিলাকৰ জৰিয়তে শিক্ষা ব্যৱস্থাই যি সমতাৰ তৈয়াৰ কৰিব পাৰিছিল, তাতো আজি প্ৰশ্নবোধক চিন অনা হৈছে। আমাৰ শিক্ষাগুৰুসকলে যদি নিষ্ঠাৰে সৈতে কাম কৰে, সততাৰে সৈতে কাম কৰে, অসমৰ পৰিৱেশ সলনি হ'ব পাৰে।